गंथाम नखरा दैजों सिलिंखार जानांबाय। उदालगुरि जिल्ला गंगार हाजोनिफ्राय बोहैबोनाय ननाय दैसाया बुथियासाङाव थांलाय फैलाय खालामनाय लामाखौ खुरखानायजों लोगोसे गंथाम नखरखौ दैया सिलिंखार खालामलांबाय। बावैसो सिगां भाद्र मासनि जुब जुब अखा हानायाव गंगार हाजोनि सेराव थानाय बुथियासां साहा बागाननि 4 नं बुथियासां गामियाव थांनाय लोगोसे बुथियासां मडेल हाइस्कुलाव थांलाय फैलाय खालामनाय लामाखौबो खुरखालांजोब्बाय। लोगोसेनो आदिबासि फोलेरनि नखर 3 नखरखौबो दैमानि दैसाया खुरखालांना आलाय सिलाय खालामलांबाय। फै जों बे समाव जायगानि सुबुंनिफ्राय मिथिना लानि। बुथियासां दा ननाय दैसाया जोंनि दा थांलाय फैलाय लामाखौ बुफायलांजोब्बाय, सिफायलांजोब्बाय। दा न' गायसेया दंमोनब्लाबो थांबाय। दा जोंहा दा थांलाय फैलाय खालामदा लामा गैला आरो। दा एसे अननानै जे सरकारा जोंनि माबाखौ नायनानै लामाखौ दाबा खालामना होयोबा जालिफोर बिदि बनायनानै होयोबा जों एसे गोजोनगौमोन आरो गाहाम मोनगौमोन। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ দক্ষিণ গৰিয়াঝাৰ কলনী। হয়। ইয়াতে মানে কি আছিলে অলপ কওকচোন বাৰু। ইয়াতে 2 ঘৰ মানুহ আছিল। হ্যাঁ, ইয়াতে এক ঘৰ আছিল, এইটো ভাঙি গেল, এইটো গেল, দুটা গেল। আগৰ যোৱা বছৰ সেইটো আছিল, তাতেও ভাঙছে। তাতে 2 ঘৰমান ভাঙছে কিজানি। হ্যাঁ, তাতে 2 ঘৰমান ভাঙছে। এতিয়া ৰাস্তাটো একদম পুৰা ভাঙি গৈছে, বহুতখিনি আছিল ৰাস্তা একদম এই বামুনজুলি। এতিয়া যে পানীখিনি যে খহি আহিল ক'লৈকে আছিল? এইটো ভুটিয়াচাং মানে ক'লৈকে আছিল? এই যে এইখিনি মানত আছিল, এই যে এই পানীটো যে আছে মাজত, এইখিনি মানত আছিল আৰু এইখিনি মাটিটো আছিল আৰু। কিন্তু এতিয়া বৰ্তমান আমাৰ এই দলংটো যে আছে, হ্যাঁ, দলঙৰ পে ইফালৰ পে মানে জালিটো দিলে ভাল হয় আৰু চৰকাৰে এইটো ব্যৱস্থা কৰিলে ভাল হয় আৰু সেইখিনিতো অলপমান ভাঙছে আগত। এতিয়া বৰ্তমান এইখিনি ভাঙছে নদীয়ে। ইয়াতে ভুটিয়াচাং হাইস্কুল আছে, হাইস্কুলৰ ইপিনে ৰাস্তা নাই, একদম বাৰাণ্ডাটো দি ভাঙি দিছে। এতিয়া কোনো ল'ৰা ছোৱালী আহিব নোৱাৰে যদি চৰকাৰে এইটো ৰাস্তাটো বনাই দিব লাগে আৰু অতি সোনকালে। আৰু ল'ৰা ছোৱালী কেনেকৈ আহিব? নদী পানী শুকোৱাই নাই, অলপহে শুকাইছে। পানীৰ কাৰণে আহিবহে নোৱাৰে। এতিয়া নদীত আৰু কেনেকৈ আহিবহে নোৱাৰে। সেইকাৰণে চৰকাৰে এইটো বস্তুটো ব্যৱস্থা তাড়াতাড়ি অতি সোনকালে কৰিব লাগে। এতিয়া নদীৰ স্পীডটো বেছি হৈ গ'ল, আগতে অলপমান কম আছিল, এতিয়া বহুত স্পীডত পানী আহি বহুত মানে এই বছৰত বেছি ভাঙছে একদম। মানে এই যে স্পীড যে হ'ল পিছফালে খুন্দাৰ কাৰণে হৈছে? পিছফালে খুন্দাৰ কাৰণে হৈছে। আগতেতো তেনেকুৱাটো নাছিল? নাই, আগতে এনেকুৱা নাছিল। 2 বছৰ ধৰি বেছি ভাঙি আছে। আগতে এনেকুৱা নাছিলে একেবাৰে। পূৰা স্পীড পানীৰ আহে, মানুহ থাকিবই নোৱাৰে, ৰাতি ঘুমাবই নোৱাৰে ওচৰ চুবুৰীয়া মানুহ। এইখিনি এইফালে দি বহুত কষ্ট হৈ আছে আমাৰ। নদীটো ইফালে ৰাস্তাটো ভাঙি গ'ল নহয়, বহুত কষ্ট হৈ আছে। ৰাস্তাটো আছিল ইফালে? কেনেকুৱা আছিল? আছিল ডাম্পাৰকেইটা যাই আছিল, ট্ৰেক্টৰ দি অহা যোৱা কৰিছিলে। কিন্তু এতিয়া নোহোৱা হৈ গ'ল। এতিয়া নহয়। চাইকেলটো কোনফালে দি আনিলে? সেইফালে দি আনিলোঁ। আনৰ বাৰী দি আনিছে।